Hello friends, welcome to my YouTube channel Learning with Charm. বন্ধুসকল আজি মই আলোচনা কৰিম ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে কেনেকৈ ডেইলি 500 পৰা 1000 লৈকে ইনকাম কৰিব পাৰি সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। বন্ধুসকল তাৰ কাৰণে আপোনালোকে যাবলৈকে ভিডিঅ'টোৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰি আপোনালোকে গ্ৰ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব। আৰু সেই এপ্লিকেশ্যনটো কেনেকৈ সাইন আপ কৰিব কেনেকৈ লগইন কৰিব সেই প্ৰচেছটো আৰু এটা ভিডিঅ'ত আলোচনা কৰা হৈছে। সেই ভিডিঅ'টো ডেসক্ৰিপচনত থকা লিংকটোত গৈ আপোনালোকে চাব পাৰিব। গতিকে বন্ধুসকল মোৰ অলৰেডি একাউণ্ট বনোৱা হৈ আছে আৰু মই কিমান টকা ইনকাম কৰিছোঁ সেইটো আপোনালোকে আজি লাইভ দেখুৱাবলৈ আচলতে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ ভিডিঅ'টো আৰু এই এপ্লিকেশ্যনটো কেনেকৈ সাইন আপ কৰিব কেনেকৈ একাউণ্টটো বনাই ল'ব সেই প্ৰচেছটো এটা ভিডিঅ'ত আলোচনা কৰা হৈছে। সেই ভিডিঅ'ৰ লিংকটো ডেসক্ৰিপচনত পাই যাব। আৰু এই এপ্লিকেশ্যনটো ডাউনলোড কৰিবলৈ আপোনালোকে ভিডিঅ'ত থকা ডেসক্ৰিপচনত গৈ পেলাই সেই লিংকটোৰে গৈ আপোনালোকে যদি সাইন আপ কৰি একাউণ্টটো বনাই লয় আপোনালোকে লগে লগে 100 টকাটো পাব। গতিকে আপোনালোকক ব্লগ মই এপ্লিকেশ্যনটোলৈ লৈ গৈছোঁ। এপ্লিকেশ্যনটোলৈ আহি গৈছোঁ। এপ্লিকেশ্যনটো অহাৰ লগে লগে চাওক কেনেকৈ আপোনালোকে আৰ্ণ কৰিব। চাওক মোৰ 300 হৈ আছে আৰু মই বহুত উইথড্ৰ কৰিছোঁ ইয়াৰ পৰা। গতিকে বন্ধুসকল এতিয়া চাওক কেনেকৈ আৰ্ণ কৰিব। এইটো বন্ধুসকল মেইন যোনটো আৰ্ণ হয় সেইটো হ'ল ৰেফাৰ এণ্ড আৰ্ণ। ইয়াত দুই প্ৰকাৰে আৰ্ণ কৰিব পাৰি, এটা হ'ল ইনভেষ্টমেণ্ট আৰু এটা হ'ল ৰেফাৰ এণ্ড আৰ্ণ। গতিকে বন্ধুসকল আমি ইনভেষ্টমেণ্ট নকৰোঁ কাৰণ আমাৰ কোনো এক্সপিৰিয়েঞ্চে নাই ইনভেষ্টমেণ্ট কৰা। গতিকে আমি ইনভেষ্টমেণ্ট কৰিব নালাগে, আমি অকল ৰেফাৰ এণ্ড আৰ্ণহে কৰিম। গতিকে আচলতে কেনেকৈ ৰেফাৰ এণ্ড আৰ্ণ কৰিম আৰু কিমান টকা দিয়ে এটা ৰেফাৰ এণ্ড আৰ্ণত। এটা দুটা চৰ্ত হ'ল যে কি যাক ৰেফাৰ কৰিব তাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড থকা হ'ব লাগিব আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক থকাটো বাধ্যতামূলক হয়। তাত কোনো ইনভেষ্টমেণ্ট ফ্ৰীকৈ এইটো খুলিব পাৰিম। যেতিয়া আপোনাৰ ফ্ৰেণ্ড এজনক ৰেফাৰ কৰিব তেওঁ যেতিয়া এইটো চাইন আপ কৰি লৈ ল'ব বা একাউণ্টটো বনাই ল'ব লগে লগে তেওঁ 100 টকা পাব, আপুনিও 100 টকা পাই যাব। আৰু 24 ঘণ্টাৰ ভিতৰত আপোনালোকে এই 100 টকাটো বেংকত ডাইৰেক্ট বেংকৰ একাউণ্টত লৈ ল'ব পাৰিব। ইয়াত ক্লিক কৰি আপোনালোকে ৰেফাৰ কৰিব পাৰিব। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি ৰেফাৰ কৰিব পাৰিব। তাৰ লগে লগে আপোনালোকে এভইড ইনভাইট ইয়াত ক্লিক কৰি টাৰ্মছ এণ্ড কণ্ডিশ্যন চাব পৰা মই কিমান টকা ইনকাম কৰিছোঁ। এইটো মোৰ আনলক হৈ আছে। এইটো এক্টিভ হ'ব। মই এজনক ৰেফাৰ কৰিছোঁ, এইটো এতিয়ালৈকে 24 ঘণ্টা হোৱা নাই। 24 ঘণ্টাৰ পিছত এইটো মোৰ 100 টকা এটা পাই যাম। গতিকে প্ৰত্যেক ৰেফাৰত আপোনালোকে 100 টকাকৈ পাই যাব। তো আপোনালোকে চাওকচোন মই কিমান টকা ইনকাম কৰিলোঁ। চাওক মোৰ 300 টকা হৈ আছে আৰু মই বহুত টকা ইনকাম কৰিছোঁ। চাওক মোৰ উইথড্ৰ কৰাখিনি। এতিয়া মই কেনেকৈ উইথড্ৰ কৰে সেইটো আপোনাক দেখুৱাম এই ভিডিঅ'টোত। তো মই উইথড্ৰ অপশ্যন ক্লিক কৰিছোঁ। এতিয়া মই কিমান উইথড্ৰ কৰিম, মই 300 টকা উইথড্ৰ কৰিম। ইয়াত 300 দি দিছোঁ। তেতিয়াহ'লে 300 দি পেলাই মই এতিয়া উইথড্ৰ অপশ্যন ক্লিক কৰি দিছোঁ। ক্লিক কৰি দি পেলাই মোৰ এইটো যোনটো মোৰ চিকিউৰিটি আছিলে, চিকিউৰিটি নাম্বাৰ আছিল, সেইটো নাম্বাৰটো মই বহাই দিম। বহাই দিয়াৰ পিছত কনফাৰ্ম কৰি দিম। তাৰপিছত ট্ৰানজেকশ্যন পেণ্ডিং উইথ বেংক। এইটো বেংকৰ পৰা প্ৰব্লেম আছে, চ' এইটো পেণ্ডিং আছে। অলপ এইটো ট্ৰানজেকশ্যন হৈ যাব। চাওক এতিয়া 0 বেলেঞ্চ হৈ আছে, অলপ পিছত এইটো ট্ৰানজেকশ্যন হৈ যাব। গতিকে বন্ধুসকল এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।